নেতাই নেতাগিরি চলাই থাকিব। নেতাই লৈছে আজীবন পেনশন, ভোটারক দি আছে আজীবন পেনশন। আপোনালোকে ভোটার পেনশনের কথা আরম্ভ করে দিব, যেটা ভোটারে পাব পেনশন, নেতাই লব টেনশন। অর্থই হে অহংকার চলাই, রাজনীতি অহংকার নচলাই। ভোটার পেনশন চালু হয়ে গল ভাই, পাবলিকে মুখে মুখে কবলে আরম্ভ করে দিলে আমি কি করিম, হায় রে রাম, টেনশনে টেনশন, টেনশনে টেনশন। আজি মই এই ভিডিঅ'টোত ভোটাৰ পেঞ্চন সম্পৰ্কে আলোচনা কৰিম। আজি মই এই ভিডিঅ'টোত ভোটাৰ পেঞ্চন সম্পৰ্কে আলোচনা কৰিম আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। ভোটাৰ পেঞ্চন কি, ভোটাৰ পেঞ্চন কাক কয়, ভোটাৰ পেঞ্চন কি কাকত ব্যৱহাৰ কৰা হয়, আপোনালোকক মই সবিশেষ জনাম। সমগ্ৰ অসমবাসীৰ কাৰণে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। ভোটাৰ পেঞ্চন সম্পৰ্কে এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হৈছে। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন সময়ত এই ভোটাৰ পেঞ্চন চালু হৈছে। 2018 চনত ফিনলেণ্ডত চালু হৈছে আৰু 2004 চনত ব্ৰাজিলত চালু হৈছে। আৰু এই ফিনলেণ্ড আৰু ব্ৰাজিল আজি বিশ্বৰ ভিতৰত উন্নত দেশৰ তালিকাত আছে। সেয়েহে আপোনালোকে ভোটাৰ পেঞ্চন কি, ভোটাৰ পেঞ্চন সম্পৰ্কে সবিশেষ জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আজি মোৰ এই ভিডিঅ'টো নাচালে আপোনালোকে এটা ডাঙৰ মিছ কৰিব। কিহৰ কাৰণে, ভোটাৰ পেঞ্চন সম্পৰ্কে হয়তো আপোনালোকে কোনো নিউজ মিডিয়াত, ছ'চিয়েল প্লেটফৰ্মত আপোনালোকে হয়তো এতিয়ালৈকে শুনি পোৱা নাই। ভোটাৰ পেঞ্চন যিহেতুকে আমাৰ দেশত লাগিও হোৱা নাই, আমাৰ দেশৰ মানুহে কেনেকৈ বুজি পাব। সেয়েহে ভোটাৰসকলক ভোটাৰ পেঞ্চন সম্পৰ্কে কিছু তথ্য জানিবৰ কাৰণে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। প্রত্যেক মাহে মাহে অর্থনৈতিক ক্ষমতা দিয়া থাকিব, ভোটার পেনশন দিয়া থাকিব, কিন্তু উন্নত দেশত পায়। আপুনি চাওক, আজি যিবিলাক দেশত উন্নত দেশ, য'ত গণতান্ত্রিক ব্যৱস্থা আছে, য'ত ভোটাৰ পেনশন ব্যৱস্থা আছে, য'ত ডেমোক্ৰেট আছে, য'ত কি আছে নাগৰিক ভাত্ৰা আছে, সেইবিলাক দেশত কিন্তু জনসংখ্যা নাই। আজি আপুনি চাব, 2018 চনত ভোটাৰ পেনশন চালু হৈছে কি ফিনলেণ্ড। ফিনলেণ্ডে 2018 চনত ভোটাৰ পেনশন চালু কৰিছে, কিন্তু ফিনলেণ্ড আজি বিশ্বৰ আটাইতকৈ সুখী দেশৰ তালিকাত আছে। ফিনলেণ্ড 2004 চনত ডেমোক্ৰেট চালু কৰিছিলে ব্ৰাজিলে। 2004 চনত ভোটাৰ পেনশন চালু কৰিছে। আজি ব্ৰাজিল, ভোকাতুৰ ব্ৰাজিল আমাতকে বহুত ওপৰত গুচি গ'ল আৰু আমি ক'ত পৰি থাকিলো। গতিকে আমি চাইছো, গোটেইখিনি ব্যৱস্থা চাইছো। যেতিয়ালৈকে ভোটাৰে পেঞ্চন নাপাব, তেতিয়ালৈকে এইখন দেশ কেতিয়াও শুদ্ধ নহ'ব আৰু এইখন দেশত নেতাই নেতাগিৰি চলাই থাকিব। নেতাই লৈছে আজীবন পেঞ্চন, ভোটাৰক দি আছে আজীবন পেঞ্চন। এই কথাটো কৈ আছো। আজি আলমগঞ্জত আপোনালোকে ভোটাৰ পেঞ্চনৰ কথা আৰম্ভ কৰি দিব, যেতিয়া ভোটাৰে পাব পেঞ্চন, নেতাই ল'ব টেনচন। এইলোকে ইয়াত কংগ্ৰেছৰ, বিজেপি, AIDF-ৰ, ADP যিমান নেতা আছিলে টেনচন ল'বলৈ আৰম্ভ কৰি দিব। ভোটাৰ পেঞ্চন চালু হৈ গল ভাই, পাব্লিকে মুখে মুখে ক'বলৈ আৰম্ভ কৰি দিলে আমি কি কৰিম, হায় ৰে ৰাম, টেনচনেই টেনচন, টেনচনেই টেনচন। গতিকে আমি ভাবো 800 কিলোমিটাৰ দূৰ খোজকাঢ়ি আহি আপোনালোকক সজাগ কৰিবৰ কাৰণে যিখিনি ৰেলী কৰা হয়, হয়তো ইয়াত সকলোৱে ভালকে বুজি পাবও পাৰে, নাপাবও পাৰে। কাৰণ এটা খোলা মঞ্চৰ নতুন বিষয় এটা উত্থাপন কৰোঁতে কোনোবাই ৰখি যাব পাৰে। গতিকে আপোনালোকক গুহাৰি দিয়া হৈছে। সেইকাৰণে গুহাৰিত কিন্তু কংগ্ৰেছ আৰু বিজেপিক সমালোচনা কৰা হৈছে। কিয়? কংগ্ৰেছ আৰু বিজেপিয়ে সুবিধা পোৱাৰ পিছতো দেশখনক অৰ্থনৈতিক গণতন্ত্ৰলৈ উন্নীত নকৰিলে। অর্থই হে অহংকার চলাই, রাজনীতি অহংকার নচলাই। কিন্তু অর্থনীতি এক নকৰাকে ৰাজনীতিৰ কৰাৰ কুফল আমি ভুগি আছো। আমি প্ৰজন্মই ভুগি আছো। আমি আশা কৰিছিলো নতুন প্ৰজন্মই নতুন আশা, নতুন বাঁকা, নতুন প্ৰত্যাশাৰে জীয়াই থাকিব পৰাকৈ এখন নৱভাৰত সৃষ্টি হওক, যিখন ভাৰত আৰ্থিক ভাৰত হওক আৰু সকলোৱে মিলা প্ৰীতিৰে জীয়াই থাকিবলৈ শক্তি দিয়ক বুলি আমি আশা কৰিছিলো। কিন্তু কংগ্ৰেছে নোৱাৰিলে। কংগ্ৰেছে নকৰিলে, নোৱাৰিলে নহয়, বিজেপিয়ে নকৰিলে। গতিকে কংগ্ৰেছ বিজেপিক বয়কট কৰি অনাগত দিনত এওঁলোকক আমি পঠিয়াব লাগিব। আমি কৈছো, নেতা তুমি জাগি যোৱা, জাগি যোৱা, জাগি যোৱা। যদি নাজাগা তেনেহলে তোমালোক দেশ এৰি ভাগি যোৱা, ভাগি যোৱা, ভাগি যোৱা। কাৰণ নেতা ৰাজ খতম কৰাৰ আমি প্ৰণ লৈছো। এইখন দেশত নেতা নাছিল আৰু নেতা নামৰ কোনো শব্দ নাছিল। এইখন দেশত ৰজা আছিল আৰু ৰজাৰ পৰা এখন কাঢ়ি আনি নেতা সৃষ্টি কৰি নেতাক গোটাই দিয়াটো টান কাম আছিল। আমাৰ পূৰ্বপুৰুষে কৰিছে। আৰু নেতা যেতিয়া সৃষ্টি হ'ল, নেতাৰ উৎপাতত মানুহৰ খাব পাব নোৱাৰা অৱস্থা হৈ গ'ল। আজি নেতাৰ উৎপাতত মানুহ জীয়াই থাকিব নোৱাৰা হৈ গ'ল। সেইকাৰণে এইখন দেশৰ পৰা নেতা বহাই নেতাৰাজ খতম কৰি ভোটাৰ ৰাজ প্ৰতিষ্ঠা কৰাৰ পণ লৈছো আৰু এই পণ নিশ্চিত ৰূপত আমি ফুলফিল কৰিম। মাত্ৰ আপোনালোকৰ অকমান মৰম চেনেহ আৰু সহায়ৰ প্ৰয়োজন। যেনেকে বিনা পইচাত
বিনা পইচাত জুলাইৰ পৰা আপোনালোকৰ মৰম চেনেহ আৰু সহায়ৰ কাৰণে আমি ধুবুৰী আহিবৰ কাৰণে সক্ষম হৈছো। তেনেকে আপোনালোকৰ বিনা পইচাত অকমান মৰম চেনেহত আমি নেতা ভগাই দিম আৰু ভোটাৰ ৰাজ প্ৰতিষ্ঠা কৰিম। ভোটাৰ ৰাজত কিন্তু প্ৰত্যেক মাহে ভোটাৰে পেঞ্চন পাব আৰু সমৃদ্ধিৰ জীৱন কটাব। ইমানকে কৈ সামৰিছো, ধন্যবাদ। নেতার পেনশন বন্ধ করো, ভোটার পেনশন চালু করো। নেতার পেনশন বন্ধ করো, ভোটার পেনশন চালু করো। বলতে বলো চালু করো। তালি বাজাও, তালি বাজাও, তালি বাজাও। ঢালাল ঢালাও, ঢালাল ঢালাও। তালি বাজাও, তালি বাজাও। ভাই 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 ভোটার পেনশন চালু করো, বলতে বলো চালু করো। তালি বাজাও, তালি বাজাও, তালি বাজাও। ঢালাল ঢালাও, ঢালাল ঢালাও। তালি বাজাও, তালি বাজাও, তালি বাজাও। ভাই 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 যিসকলে মোৰ এই চেনেলটো চাই আছে কিন্তু ফ'ল' কৰা নাই তেওঁলোকে ফ'ল' কৰি দিব আৰু শ্বেয়াৰ আৰু লাইক এটা কৰিবলৈ নাপাহৰিব।